কথা এটা সুধো কি কথা সোধা আকৌ ধনী দুখীয়া অৰ্ক প্ৰশিক্ষণ ভাঙি তুমি মোৰ হ'ব জানো পাৰিবা পাৰিম তোমাৰ বাহিৰে মই আন কাৰো হ'ব নোৱাৰো সঁচাই তুমি এৰি গ'লে মই কিন্তু জীয়াই নাথাকিম ময়ো নাথাকো হন বহুত ভাল পাওঁ তোমাক সঁচাই সমীৰ দেউতা দেউতা আপুনি ইয়াত মই ঘৰলৈ যাবলৈ ওলাইছিলো চুপ তোৰ লাজ লগা নাই আৰু এখাৰ কথা নকবি আৰু তই ভিক্ষাৰী জাত তই কথা পালি মোৰ ছোৱালীৰ লগত প্ৰেম কৰিবলৈ নহয় মানে দেউতা আপুনি ভুল হৈছে দেউতা কি ভুল বুজিছো যি বুজিবলৈ আছে সকলো দেখিলো তই কেনেকৈ ভাবি ললি যে তোৰ দৰে ভিক্ষাৰী এটাৰ লগত যে মোৰ ছোৱালী বিয়া দিম তোৰ বাপেৰ শ্ৰাদ্ধৰ দিনা 10,000 টকা ধাৰ লৈ নি আজিলৈকে পৰীক্ষিত নকৰিলে আৰু সেই চেৰা নামৰ কোঠাৰখন সেইখন তোক ঘূৰাই নিদিওঁ বুলিয়ে নিদিলি সেই কোঠাৰখন ব্ৰিটিছৰ দিনৰ আমাৰ আজু ককাক ব্ৰিটিছৰ বিষয়াই উপহাৰ দিছিল সেই কোঠাৰখনত আমাৰ মৰম চেনেহ মিহলি হৈ আছে মাক কেইবাৰ ক'লো বোলো কোঠাৰখন ঘূৰাই দিবি কোনো কাণসাৰি নিদিলে ইমানখিনি হোৱাৰ পাছতো মই তোক একো কৰা নাছিলো কিন্তু এতিয়া তই মোৰ ছোৱালীৰ ওপৰত চকু দিলি যেতিয়া মই তোক ক্ষমা কৰিব নোৱাৰো দেউতা তোক আজি মই ঘৰত বুজাই আছো দেউতা একো দুখ নাই দেউতা তাক একো নকৰিবা প্লিজ দেউতা মোক এৰি দিয়া দেউতা দেউতা কিছু নহয় ভিক্ষাৰীটো বিচাৰি পালি দেউতা তোক আজি মই মহাজনৰ ছোৱালীৰ লগত প্ৰেম এতিয়া তই মোৰ লগত ৰোমাঞ্চ কৰিবি Sinsa pisay na.
নাপাওঁ দেই আজি 5 বছৰ মই কোঠাখন লৈ ঐ তুমি আছনে চাই আহিছো ঘূৰি আহিবি অ কোন পুৱাতে আকৌ কোন ওলালে অ বিলাহী পেহী দেখোন আজি বা কি মনত পৰিল হাতত দেখোন কুঠা আৰু তামোল পাণ আপুনিও যে আৰু পেহী নিদিয়া হলেও হয় মোৰ যে মনতেই নাই বাৰু দেতা আনৰ বস্তুটো ৰাখি থোৱা পাপ পিছে পেহী আজি 5 বছৰ পাছত কেনেকৈ মনত পৰিল যে আনৰ বস্তুটো ৰাখি থোৱাটো পাপ দেতা ৰাতি সপোন দেখিছিলো সপোন কি পেহী সপোন দেখিছিলে তামোল খ নিদ্ৰাৱস্থাত দেখা সপোনৰ কোনো মূল্য নাই পেহী মানুহে সপোন দেখিব লাগে কিন্তু শুই থকা অৱস্থাত নহয় দিঠকত সপোন দেখিব লাগে তেতিয়াহে উন্নতি হ'ব আজি ইমান দিনে মোৰ কোঠাৰখন আপুনি ঘূৰাই দিয়া নাছিলে সেই কোঠাৰখন মোৰ আজু ককা দিনৰে আছিল গতিকে মই আপোনালোকক বেয়া পোৱাটো স্বাভাৱিক হে আনৰ বস্তু লোভ কৰিব নাপায় কথাতে কয় নহয় লোভেই পাপ পাপেই মৃত্যু এতিয়া আহিল কোঠাখনৰ কথা কোঠাখন বাৰু গ্ৰহণ কৰিলো পেহী কিন্তু তামোল পাণৰ টোপোলাটো মোক নালাগে কাৰণ তামোল পাণত আত্মসন্মানৰ কথা আছে যেহেতু অসমীয়া সমাজত তামোল পাণৰ স্থানটো সদায় শীৰ্ষত নিদ্ৰাৰত সপোন সপোনেই ই কেতিয়াও বাস্তৱত পৰিণত নহয় মানুহৰ তেতিয়াহে উন্নতি হ'ব যেতিয়া নিদ্ৰাৰত সপোনক বাদ দি বাস্তৱক সাৱটি ল'ব